আজিৰে পৰা অনুষ্ঠিত হৈছে মৰিগাঁও জিলাৰ জালুগুটি মৰ্কজ কমপ্লেক্সৰ উদ্যোগত তিনিদিনীয়াকৈ ইজতেমা আৰু এই ধৰ্মীয় ইজতেমাত বহু সংখ্যক লোক ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি। ইতিমধ্যে পুৱাই পৰা বিশেষ ব্যক্তিসকলৰ ইয়াত সমাগম ঘটিছে। আপোনালোকে দেখিছে এটা বৃহৎ পেণ্ডেল আৰু জালুগুটি শান্তি সমন্বয় এখন ক্ষেত্ৰ, যিখন জালুগুটিয়ে প্ৰতি বছৰে এনেধৰণৰ ইজতেমা পাতি আহিছে আৰু মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ এক বিশেষ তীৰ্থস্থান বুলি ক'ব পাৰি। আৰু এই তীৰ্থস্থানত বিভিন্ন ব্যক্তিৰ সমাগম ঘটে। লাহৰীঘাট, ভোৰাগাঁও সকলোৰ পৰা আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ যিমানসমূহ ৰাজ্য আছে, এই ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই জালুগুটি মৰ্কজ কমপ্লেক্সৰ উদ্যোগত যি তিনিদিনীয়া ইজতেমা হয়, এই ইজতেমাত আহিছে আৰু এই ইজতেমাৰ পৰা বিশ্ব মানৱ জাতি মংগলাৰ্থে তেওঁলোকে দুৱা দূৰত কৰে, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু ইয়াত খন্তেক সময়ৰ পিছতে উপস্থিত হ'ব আহি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। আপোনালোকক দেখাইছোঁ ইয়াৰ কিছু দৃশ্য আৰু আপোনালোকে দেখিব প্ৰত্যক্ষ কৰিছে যে জালুগুটি মৰ্কজ কমপ্লেক্সৰ উদ্যোগত যি তিনিদিনীয়া কাৰ্যসূচী, এক বৃহৎ কাৰ্যসূচী লৈ এই মৰ্কজ কমপ্লেক্সত ইজতেমা আয়োজন কৰিছে। বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত আজি এই মৰ্কজ কমপ্লেক্সৰ প্ৰথমটি কাৰ্যসূচী, জামাতৰ যি প্ৰথমটি কাৰ্যসূচী, এই কাৰ্যসূচীটি অনুষ্ঠিত হৈছে আৰু বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত চিকিৎসালয় আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বহুত জিলা প্ৰশাসনৰ বহুতো সুবিধাৰ্থে আজি এই ইজতেমাখনি অনুষ্ঠিত কৰিছে। ইয়াৰ সম্পূৰ্ণ সহযোগিতা কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। আপোনালোকক দেখাই আছোঁ জালুগুটি ইজতেমাৰ যি কিছু কিয়দাংশ। আমি যেটো ইজতেমা ইয়াত অনুষ্ঠিত কৰিছোঁ নৰ্থ ইষ্টত, আমি ইয়াত এটা অনুমান কৰিছোঁ লাখৰ অধিক মানুহ হ'ব বা 1 লাখ মানুহ হ'ব। তাৰ কাৰণে যিখিনি কৰিব লাগে, পেণ্ডেল, লেট্ৰিন, পেচাবখানা, থকা খোৱা ব্যৱস্থা, এইখিনি আমি যিখিনি পাৰিছোঁ কৰিছোঁ আৰু সম্পূৰ্ণ হৈছে। সন্দৰ্ভত আমাৰ পেণ্ডেলৰ কাম কৰিবলৈ আমাৰ ইয়াতে ট্ৰাইবেল গাঁও যিখন আছে, এওঁলোকে নিজৰ বাঁহ কাটি আনি ইয়াতে পেণ্ডেলৰ কাম কৰিছে। আমি ইয়াত শান্তিৰে মিলা প্ৰীতিৰে চবেই ইয়াত এই কামটো কৰিব ওলাইছোঁ আৰু ইজতেমাটো। কেনেধৰণৰ কাৰ্যসূচী কেতিয়া শেষ হ'ব? শুক্ৰবাৰ আজি ৰাতিপুৱাৰ পৰা আৰম্ভ, যোৱাকালিৰ পৰা আৰম্ভ হৈছে, বৃহস্পতিবাৰৰ পৰা 11 তাৰিখৰ পৰা আৰম্ভ হৈছে। এতিয়া এইটো 14 তাৰিখ অৰ্থাৎ দেওবাৰ 10:30 বজাত দোৱা হ'ব গোটেই বিশ্বৰ শান্তি সম্প্ৰীতিৰ কাৰণে। তাৰপিছতে মানুহ চব ঘৰা ঘৰি যাব আৰু যিসকলে জামাতত যাব তেওঁলোকে জামাতত যাব আৰু।